লাখুটিৰ লগতে মাৰিছে আৰু যি পাইছে ল'ৰা ছোৱালীবিলাক যি লাখুটি লোহা চোৱা পাইছে ৰদ চদ পাইছে এইবিলাক মাৰিছে দা চালৰ কথা পাতি নাই আৰু জ্বলাই দিছে ডাইৰেক্ট জ্বলাই দিছে আৰু দুইজনকো দুইজনকো জীয়াই জীয়াই জ্বলাই দিছে নেকি? ৰাস্তাত মাৰিলোঁ ৰাইজে মিলি জুলি দুৰ্গা মাও মাৰিলে ৰাইজেও মাৰিলোঁ মাৰি কিনি আকৌ তাতে মৰাব দিয়া নাই মায়ে দুৰ্গা মায়ে আকৌ ইয়াত আনিলোঁ আনি পেলি গড় চৰ জেওৰা চেওৰা চব ভাঙি পিনি सब जलाई दिलों लोगोफोर गुड इभिनिं नोंथांमोननिसिम मोनसे आपडेट भिडिअ लानानै फैलायबाय आरोना नोंथांमोनाथ' टाइटेल थाम्बनेल आरो इन्ट्र नायनानै एसेब्लाबो मिथिखाबाय दा बोरैबा साननानै नायोबा बिराद दुखुनांथाव आरो बोरैबा साननानै नायबा फारसेथिं सानना नायोबा बिराद मोजां आरोना जिखुनु नोंथांमोना भिडिअखौ फुल नायजोब नोंथांमोना थाम्बनेल आरो इन्ट्र नायनानै मिथिखाबाय नोंथांमोना बबे डिस्ट्रिक्टनिफ्राय नायो आंनि भिडिअखौ कमेन्ट खालामनानै खिथाहरबानो जाबाय आरोना कमेन्ट बक्सनि गेजेरै बिदिब्ला नोंथांमोना नायनानै लाग्रोदो नैबे भिडिअखौ बे जाथाया जादों कार्बि आलंआव जादों आरोना नोंथांमोना भिडिअखौ फुल नायबा बांसिनै क्लियारै मिथिनानै मोनगोन बेखायनो नोंथांमोना स्किप खालायालासिनो भिडिअखौ फारसेनिफ्राय फुल नायनानै लाग्रोबानो जाबाय 6 দিনমান হৈ আছে আমাৰ গাঁওখনবোৰ ঘটনা হৈ আছে ৰাতি ৰাতি হোৱা অসুবিধা ডাইন ডাইনিকৈ এই শ্মশানৰ যাওঁ কাবি শ্মশান আপোনালোকৰ এই গ'লো তাৰ সদায় ৰাতি ৰাতি যাওঁ হোৱা অসুবিধা হয় লাষ্টত গৈ যোৱাকালিতো কামত গ'লোগৈ আৰু ফোন মাৰিছে লগৰবিলাকে কৈছে এনেকৈ তেনেকুৱা ঘটনা হৈছে এইকেইজনে তো এদিন দুদিনমানতো ধৰিলে নিকুৰি হৈ আহে কাটি চাটি গৈ পেলাই দিলে তেজ নোলায় কোনোবাই জ্বলাই দিলে কৈ পুচিব চব আহে ল'ৰাবিলাকো মোক ফোন মাৰি থাকে আকৌ ঘৰৰ ভিতৰতো সোমাই কেতিয়াবা কিন্তু যোৱাকালি সন্দেহ নহয় আৰু সঁচাকৈ এইটো আৰু মাৰপিটটো কি হেৰি কৰিলে কেনেকৈ কৰিলে বা মাৰপিট চেপে নহয় তাক সুধিলে আৰু এনেকুৱা তেনেকুৱা মই নাছিলোঁ আৰু এনেকৈ কৈ আছে গাঁৱৰ মানুহ মাৰপিট কৰা নহয় তাক মাতি আছে এনেকৈ মানে লাখুটিৰ লগতে মাৰিছে আৰু যি পাইছে ল'ৰা ছোৱালীবিলাক যি লাখুটি লোহা চোৱা পাইছে ৰদ চদ পাইছে এইবিলাক মাৰিছে দা চালৰ কথা পাতি নাই আৰু তাৰপিছত জ্বলাই দিছে ডাইৰেক্ট জ্বলাই দিছে আৰু দুইজনকো দুইজনকো জীয়াই জীয়াই জ্বলাই দিছে নেকি? জীয়াই জানো এনে কেইটামান পাইছে তেতিয়া কেইটামান বাজিছে মই নাছিলোঁ বাৰু এনেও সোমোৱা সময়তো কৈছে 12:30মান বাজিছে কৈছে দিনতে দিনতে আৰু ডাইনিক বুলি আমি মাৰিছোঁ আৰু মানে এতিয়া 5 বছৰ 6 বছৰ কাৰণেও ধৰিছোঁ ধৰাটো মানে ইমানখিনি ধৰিব পৰা নাই কিহৰ কাৰণে ডাইনী বুলি গম পালে মানে বেমাৰ আজাৰো হৈ আছে আকৌ মানুহ এনেকৈ খাই দিয়ে আৰু বৰ্তমান সময়ত যে ডাইনীৰ আইন বনাইছে গম পোৱা নাই শুনা নাই গম পাইছোঁ আৰু ৰাজে মানুহ চব মিলি জুলি আৰু চব মাৰি পেলালে আৰু তেখেতে ডাইনী বুলি কেনেকৈ গম পালে আপোনালোকে? দুৰ্গা মা আছে নহয় দুৰ্গা মায়ে কৈছে কাৰণে চবে ৰাইজে মিলি মাৰিলোঁ মিলি জুলি মাৰিছোঁ দুৰ্গা মা তাৰপৰা আহি ইয়াত আহিলে ৰাইজে চবে আহিলোঁ দুৰ্গা মা ক'লে ইহঁতে দুটাই ডাইনী দুৰ্গা মা ওলাই গ'ল তাৰপিছত দুৰ্গা মা টানি পেলাই একদম ৰাইজে চবে তাতে লৈ গ'লোঁ মন্দিৰৰ ওচৰত মন্দিৰত লৈ গ'ল মন্দিৰৰ ভিতৰত হোৱা নাই বাহিৰত হৈছে ৰাস্তাত মাৰিলোঁ ৰাইজে মিলি জুলি দুৰ্গা মাও মাৰিলে ৰাইজেও মাৰিলোঁ মাৰি কিনি আকৌ তাতে মৰাব দিয়া নাই মায়ে দুৰ্গা মায়ে আকৌ ইয়াত আনিলোঁ আনি পেলি গড় চৰ জেওৰা চেওৰা চব ভাঙি পিনি সব জ্বলাই দিলোঁ দুটাকো জ্বলাই দিলোঁ চবে ৰাইজে জ্বলালোঁ জ্বলোৱা সময়ত জিন্দা আছিল নে মৰি গ'ল জ্বলোৱা সময়ত জিন্দা আছিলে জিন্দা জ্বলাই দিলোঁ এই জেওৰা চেওৰা গড় চৰ ভাঙি কিনি সব জ্বলাই দিলোঁ ৰাইজে জ্বলালোঁ ৰাইজে জ্বলাই দিছোঁ মাছ কোৱাৰ কাৰণে জ্বলাই দিছোঁ 3-4 বছৰ হৈ আছিলে সন্দেহ পাতি গাঁৱৰ ৰাইজে কৰি আছিলে কিন্তু ধৰিব পৰা নাছিলোঁ আজি 16-17 বছৰমান হোৱা ছোৱালীজনী মোৰ ভতিজা ছোৱালীজনী হয় তাক দুৰ্গা মা পাইছে সি ধৰি কৰি জুখি পেলাই সকলো ৰাইজক মাতি কৰি তাক ঘৰৰ পৰা লৈ কৰি তাক দুৰ্গা মা পদূলিত এনেকুৱা গোটেই ৰাইজে লৈ পেলাই ল'ৰা ছোৱালী লৈ পেলাই তাক মাৰা পিটা কৰি তাক মৃত্যুৰ কৰি দিয়া হৈছে সিহঁতক দুইটাকো গিয়েক ঘৈণীয়েকক মৃত্যুৰ কৰি দিয়া হৈছে কি নাম আছিলে গাৰ্ধী বিৰুৱা গিয়েকটো আৰু ঘৈণীয়েকটো মীৰা বিৰুৱা এই যোৱাকালি সেয়া ইয়াৰ পৰা লৈ পেলাই সিহঁতক যিমান সকলো ৰাইজে তাক সিহঁতক সুধি আছোঁ ইমান দিনৰ পৰা তহঁতি এনেকৈ কৰা নকৰ বুলি কওঁতে মানে সিহঁতে একো জবাবেই নিদিয়ে সকলো সৰু ল'ৰা ছোৱালী
আৰু মহিলা পুৰুষবিলাকে সকলো তাক মাৰা পিটা কৰি পেলাই মৃত্যু কৰি দিয়া হৈছে আৰু পৰিয়াল আছে কিন্তু পৰিয়ালৰ লগত সিহঁতৰ সম্পৰ্ক একোৱেই নাথাকে। সেই ঘৰটো ওচৰতে, সেইটো লগতে আছে, তাৰ ভতিজাবিলাকো আছে, সিহঁতৰ লগত সম্পৰ্কই নাথাকে মানে সিহঁতে। বেয়া লাগে না নেকি গাঁৱৰ 2জন মানুহ মৰি গ'ল? কি বেয়া লাগিব, গাঁৱৰ মানুহ সকলোৱে সিহঁতক ভাল নাপায় আৰু কেনেকৈ বেয়া লাগিব এতিয়া। সেইকাৰণে কোনো ভালেই পাইছে সকলো ৰাইজে মানে সিহঁতক যোৱাকালি যি ঘটনা কৰি মাৰি কৰি সিহঁতক মৃত্যু কৰি পেলাই জ্বলাই দিয়াৰ কাৰণে সকলো ৰাইজৰ কাৰণে, সকলো ল'ৰা ছোৱালীৰ কাৰণে অলপ ভাল হৈছে আৰু। কিমান সময়ত হৈছে ঘটনাটো? যোৱাকালি দিনৰ টাইমটো ইমান ডাইৰেক্ট টাইমটো ক'ব নোৱাৰোঁ, ইমান সকলো ৰাইজে খং হৈ আছিলে। আইডিয়া আমাৰ 12:30 বাজি ইমান নিচিনা হৈছে। যোৱাকালি পুলিচ আহিছিলে? আহিছিলে, ৰাতিও আহিছে, ৰাতি আহিছে, এতিয়া বৰ্তমান আছে। কি কৰিলে পুলিচে? চাইছে কৰিছে, চব ৰিপৰ্টবিলাক চব লৈ গৈছে। মানুহ চানুহ ধৰিছে নেকি? নাই ধৰা নাই। গতিকে ৰাইজে সুধিছে ভালকৈ, আমাক সুধিছে, সকলো ৰাইজক, মহিলাবিলাক পুৰুষবিলাকক সকলোকে সুধিছে। সকলোৱে ৰাইজে ক'লে আমাৰ ছাৰ সকলে আহিছিলে, সিহঁতে সুধিছে, চব কৈছে, কোৱাৰ পিছত আৰু কাকো লৈ যোৱা নাই কিন্তু। আৰু যোৱাকালি আমাৰ পুলিচলৈ খবৰ আহিলে ৰাতি, সেই খবৰ অনুসৰি এই গাঁৱত যোনখন 1 নং মুণ্ডা বস্তি গাঁও, তাতে গাৰ্ডী বেৰুৱা নামৰ দম্পতীহালক ডাইনীৰ সন্দেহত ইয়াৰে গাঁৱৰ ৰাইজে মিলি পেলাই তেওঁলোকক মাৰপিট কৰি পেলাই পিছত তেওঁলোকক জ্বলাই হত্যা কৰে। কিমান মানুহ ঘটনা, এইটো কিমান সময়ৰ ঘটনা? এই গাঁৱত প্ৰায় 180মান মানুহ আছে। আমি এতিয়া তদন্ত কৰি আছোঁ, আমাৰ বেলেগ টীমো আহি আছে, FSL টীমো আহি আছে, গতিকে তদন্তৰ পিছত হ'ব। কেনেদৰে সংঘটিত হ'ল ঘটনাটো? হয়, মই অলৰেডি কৈছোঁ, এই যে গাৰ্ডী বেৰুৱা আৰু মীৰা বেৰুৱা নামৰ দম্পতীহালক ইয়াৰে গাঁৱৰ মানুহে ডাইনীৰ সন্দেহত তেওঁলোকক কালি জব্দ কৰি মাৰপিট কৰে। মাৰপিট কৰাৰ পিছত তেওঁলোকৰ মৃত শৰীৰ আনি তেওঁলোকৰ ঘৰৰ চৌহদতে এইটো জ্বলাই দিছে। আমি তদন্ত আৰম্ভ কৰিছোঁহে, জাষ্ট আপোনালোকে দেখিছেই, গতিকে তদন্ত শেষতে दाथ' नोंथांमोना भिडिअखौ नायनानै नुखाबाय आरोना, बे जाथाया जादोंमोन बरागाट ना मा होननाय गामियाव जादों होननानै बुंनाय खोनानो मोन्दों आरोना। दाथ' नुखादों माने बुनानै बुग्लिनानै माने सावनाय, माने गामिनि रायजो राजाफोरानो जयै ओंखारनानै बेफोरबायदि खालामदों आरोना। नोंथांमोना भिडिअखौ फुल नायनानै नुखाबाय जानांगौ आरोना। दा बेफोरबायदि जों दा भिडिअ आपल'ड खालामनायखौ गोबाङानो दा माने कमेन्ट खालामनानै जोंहा नोंथाङा कन्टेन्ट गैया नामा बेफोरबायदि होननानै गोबां कमेन्ट खालामनो हागौ आरोना। दा जोंथ' जास्ट आपडेटसो होयो आरोना, गुबुननि जेरै बेलेगाव माबा मोनसे जाथाय जायोबा बेफोरबायदिनो सोरबाफोर जुदि हमजायोबा बेफोरबायदिनिसो जों डाइरेक्ट आपडेट होयो नालाय। दा बेखौनो दा सोरबा बायदिया माने जोंखौ बिराद गाज्रि कमेन्ट खालामहैग्रो आरोना, माने कमेन्ट बक्सनि गेजेरै मा होनो नोंस्रा निजा कन्टेन्ट गैया नामा बेफोरबायदि गोबां माने कमेन्ट खालामहरो आरोना। दा बेफोरबायदि बुंजानानैबाबो जों माने बेफोरखौ माने बुंखागोन होननानै मिथिनानै इगनर खालामनानै दोनो आरोना। दाथ' दिनैनिफ्रायथ' जानुवारि 1 तारिख नङा होनबा? बिसिमबो हेपि निउ इयार आरोना लोगोफोर। दाथ' नुखाबाय, माने नोंथांमोनाथ' नुखाजोब्बाय दा निउसनि गेजेरै, माने गामिनि रायजो राजाफ्रा जयैनो ओंखारनानै माने बुनानै माने न'आव सावनाय, बिनि न'नि माल माथाखौनो बुथुमनानै बा न' सिफायनानै सावनाय नोंथांमोना भिडिअ क्लिप नुखाबाय। बिदिबा लोगोफोर दिनैनि आपडेटआ बेखिनियानोसै आरोना। नेक्स्ट भिडिअ थाबैनो लोगो मोनसिगोन। बाय बाय।